Pini Karbi Anglong Administration pen patir piponsi Indian ingkan trok sikep rapok ajadi ka Amrit Mahotsav har ghar Tirangapu athe PNC DC Debakarnat IAS lapen DTO officer Bikram Aditya Gogoi lapen DC office staff atum chitong dunsi Karbi Anglong ararapan adontin abang putin apanta Indian ke jokwan ningkan trok sikep rapok ke jok arni flekang tur ke somhai hui kapa doji apan muni datumapan ke than kapa chini japansi laso hem konglong kapa dam lopusi Karbi Anglong Deputy Commissioner pen ningje सेलिब्रेट करब ओलाइছোঁ তাৰ কাৰণে হৰ ঘৰ তিৰংগা প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে সেই মৰ্মে আজি আমি এখন টেবলো গাড়ী ইয়াৰ পৰা উলিয়াইছোঁ এই গাড়ীখনে গোটেই কাৰ্বি আংলং জিলাত গৈ যিখিনি ঘৰ ঘৰ তিৰংগাৰ ৰিগাৰ্ডিং আমি জনসাধাৰণক জনাবলগীয়া আছিল সেইখিনি জনাব আৰু 15 আগষ্টৰ দিনা এই গাড়ীখন আমি আমাৰ পেৰেডৰ গ্ৰাউণ্ডতো আমি ডিছপ্লে কৰিম চ' মই আপোনালোকক আৰু দুটা কথা ক'ব বিচাৰিম যে গোটেই আমাৰ কাৰ্বি আংলং জিলাত দুটা মডৰ থ্ৰুদি তিৰংগাবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে এটাটো যিখিনি আমাৰ লেম্পছ আছে আৰু মানে ফেয়াৰ প্ৰাইচ শ্বপ আছে তেওঁলোকৰ থ্ৰুদি যিখিনি ৰেচন কাৰ্ড হোল্ডাৰ আছে তেওঁলোকক ফ্লেগ দিয়া হ'ব তাৰ উপৰিও যিখিনি আমাৰ NRLM আৰু NULMৰ অধীনত সেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকেও জাতীয় পতাকা বনাইছে তো সেইবিলাকো ডিষ্ট্ৰিবিউট কৰা হ'ব গভৰ্ণমেণ্টে আৰু এটা ডিচিশ্যন লৈছে যে এইবাৰৰ যিটো অৰুণোদয়ৰ মাননি অৰুণোদয় যিখিনি বেনিফিচিয়াৰী আছে তেওঁলোকৰ যিটো মাননি তাতে 18 টকা এক্সট্ৰাকৈ দিয়া হৈছে তেওঁলোকক আৰু সেই 18 টকাটো তেওঁলোকে ৰেচন কাৰ্ড হোল্ডাৰসকলে যিখিনি ফেয়াৰ প্ৰাইচ শ্বপ আছে তাৰ পৰা জাতীয় পতাকা কিনিবৰ কাৰণে সেইটো ব্যৱহাৰ কৰিব পাৰিব তো মই যাব য'ত অলপ ৰাস্তা ভাল আছে তাত গাঁৱে ভূঞে সোমাব যাতে গাঁৱৰ মানুহখিনিও মানে ঘৰ ঘৰ তিৰংগাৰ কথা গম পায় আৰু ইনফেক্ট গাঁৱৰ মানুহৰ মাজত সজাগতাৰ কাৰণে যিখিনি NRLMৰ আণ্ডাৰত সেল্ফ হেল্প গ্ৰুপ আছে আৰু তেওঁলোকৰ যিখিনি ব্লক কোঅৰ্ডিনেটৰ থাকে তেওঁলোকক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এটা ট্ৰেইনিং দিয়া হৈছে যে কেনেকৈ জাতীয় পতাকাখন উত্তোলন কৰিব লাগে বা কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে কৰিব বা কেনেকুৱা ধৰণৰ নিয়মাৱলী তেওঁলোকে মানি চলিব লাগে সেইখিনি অলৰেডি এটা তেওঁলোকৰ ট্ৰেইনিং এটা দিয়া হৈছে চব প্ৰশাসনৰ টাৰ্গেট আছে এৰাউণ্ড 90,000 থ্ৰু ফেয়াৰ প্ৰাইচ শ্বপ আৰু এৰাউণ্ড 70,000 থ্ৰু NRLM যিখিনি সেল্ফ হেল্প গ্ৰুপ আছে তো এই দুটা মিলাই আমাৰ 1,60,000 হৈ যায় তাৰ উপৰিও আনাদাৰ 20,000 যিটো NULMৰ সেল্ফ হেল্প গ্ৰুপখিনি আছে মানে টাউন কমিটিৰ আণ্ডাৰ থকা তেওঁলোকেও বনাইছে তো অলমষ্ট এৰাউণ্ড 1,80,000 ফ্লেগৰ ছাপ্লাই হেৰি আছে তো অলমষ্ট হৈছেহি আৰু আই থিংক মোৰ দেন 60% অফ মানে পতাকাটো যিখিনি সেল্ফ হেল্প গ্ৰুপৰ পৰা বনাইছে সেইটো অলৰেডি ডিষ্ট্ৰিবিউট হৈছে